কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল শীৰ্ষস্থানত উজ্বলিল লক্ষ্ণৌৰ আদিত্য বাস্তৱ কেন্দ্ৰীয় লোকসেৱা আয়োগে মঙলবাৰে প্ৰকাশ কৰিলে অসামৰিক সেৱাৰ 2023ৰ ফলাফল 2023 বৰ্ষত অনুষ্ঠিত হোৱা UPSC পৰীক্ষাত মুঠ 1016 গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে এবাৰ UPSC চূড়ান্ত পৰীক্ষাত আদিত্য বাস্তৱে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে একেদৰে দ্বিতীয় স্থানত আছে অনিমেষ প্ৰধান আৰু তৃতীয় স্থানত আছে দনৰু অনন্য ৰেড্ডী পিছে কোন এগৰাকী আদিত্য বাস্তৱ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ বাসিন্দা আদিত্য বাস্তৱ IIT কানপুৰৰ পৰা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত BTech সম্পন্ন কৰিছে আদিত্যই আনকি UPSCৰ অসামৰিক সেৱাৰ পৰীক্ষাটো আদিত্য বাস্তৱৰ বিকল্প বিষয় আছিল ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং UPSCৰ বাবে কেনেদৰে প্ৰস্তুতি চলাইছিল আদিত্য বাস্তৱে আদিত্য 2017 চনৰ পৰাই অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল 2023 চনৰ UPSCৰ টপাৰ আদিত্য বাস্তৱে কয় যে এয়া তেওঁৰ তৃতীয়টো প্ৰচেষ্টা 2020 চনত তেওঁ বহুজাতিক কোম্পানীত চাকৰি এৰি UPSCৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে প্ৰথম প্ৰচেষ্টাতে তেওঁ অসামৰিক সেৱা পৰীক্ষাৰ সাক্ষাৎকাৰত উপনীত হৈছিল যদিও চূড়ান্ত তালিকাত তেওঁৰ স্থান লাভ কৰিব নোৱাৰিলে ইয়াৰ পিছত 2022 চনত দ্বিতীয়টো UPSC পৰীক্ষাৰ বাবে তেওঁ প্ৰচেষ্টা আগবঢ়ালে আৰু তাতেই তেওঁ IPSৰ ৰেংক পাইছিল আৰু বৰ্তমান আদিত্যই হায়দৰাবাদত IPSৰ প্ৰশিক্ষণ লৈ আছে উল্লেখ্য যে এবাৰ UPSCত অসমৰ পৰীক্ষাৰ্থীয়ে সফলতা লাভ কৰিছে আৰু তাৰ ভিতৰত 172 স্থানত উজলিল অভিজ্ঞান হাজৰিকা 230 নম্বৰ স্থানত ৰিকি লস্কৰ প্ৰধান 320 স্থানত উজলিল তেজপুৰৰ ঈশ্বৰী ডেকা 462 স্থানত উজলিল ধুবুৰীৰ ঋতুৰাজ শৰ্মা 552 স্থানত উজলিল ভাস্বত শইকীয়া আৰু 992 স্থান লাভ কৰিলে কল্লোল হাজৰিকাই আটাইকেইগৰাকী পৰীক্ষাৰ্থীৰ লগতে আদিত্য শ্ৰীবাস্তৱলৈ প্ৰাগ নিউজ ডিজিটেলৰ তৰফৰ পৰা অলেখ অভিনন্দন সফল হওক তেওঁলোকৰ এই জীৱন যাত্ৰা